হল মানে এইটো বুমকা কয় ভিলেজটো বুমকা এটা নালাত মানে বিলৰ ওচৰত এটা লাৰ বস্তাৰ ভিতৰত বান্ধি থৈ গছৰ লগত বান্ধি থৈ দিছিলে তাৰপিছত গাঁৱৰ মানুহবিলাক গন্ধ পাই আছে বস্তাৰ ভিতৰত কি আছে এইটো খুলি দেখাৰ পিছত এটা মহিলা মানুহৰ মৃতদেহ ওলাই আহিছে তো বস্তাত ভৰাই থৈ দিয়া আছে হয় বস্তাৰ ভিতৰতে আছিল তো সেইটো খবৰ তুলসীবিল থানাৰ আইচুক দিলে আৰক্ষী আহিলে আৰু গোসাইগাঁৱৰ পৰা যে মেজিষ্ট্ৰেট আহিব আৰু কোনে আহিব তাৰপিছত বস্তুটো চিনাক্ত হ'ব এতিয়ালৈকে দেখা নাই মানে বস্তুখিনি যে অৱস্থাত আছে কি আপোনালোকে হত্যা কৰা বুলি ভাবে নেকি হয় সেইটোতো একে 100% হত্যা বুলি ক'ম হত্যা কৰি পেলাই থৈ দিয়া হৈছে হয় হত্যা কৰি পেলাই থৈ দিয়া হৈছে এতিয়াতো চিনাক্তকৰণ হোৱা নাই এতিয়া হয় চিনাক্ত কৰা হোৱা নাই এতিয়া লোকালৰ ঠাইৰ হয় সেইটোতো চিনাক্তকৰণ হোৱাই নাই এতিয়ালৈকে মই কেনেকৈ ক'ম আগে চিনি পালেহে বস্তাৰ ভিতৰত আছে এতিয়া হত্যা কৰা হৈছে ন হয় দেখা নাই না আমলোকে যে ঘৰৰ পৰা শুনিলোঁ যে বুমকা যিটো সৰু ব্ৰিজ আছে সৰু ব্ৰিজৰ নিচে তাতে মৃতদেহ পোৱা গৈছে উদ্ধাৰ হৈছে কিন্তু এতিয়ালৈকে চিনাক্ত হোৱা নাই কি জাতি হয় এতিয়ালৈকে কোনো খবৰ চবৰ পোৱা নাই প্ৰশাসন আহিছে গোসাইগাঁৱৰ পৰা আহিছে তুলসীবিলৰ পৰা আহিছে মহিলা নে পুৰুষ এইটো মহিলা হ'ব বুলি এনেকুৱা দেখা গৈছে কি অৱস্থাত পোৱা গৈছে এই বস্তাত ভৰাই আছে হাত ভৰি বান্ধা আছে এতিয়ালৈকে চিনাক্ত কৰা নাই এতিয়া মুখটো এতিয়া চোৱা নাই পিছত আৰু কিবা আহিব আহি কিনে আজি কেইটামান বজাত দেখা পাইছে আজি 10টা বজাত 10টামান বজাত এনেকুৱা টাইমত এইটো যে অৱস্থাত আছে কি বুলি ভাবে আপোনালোকে এইটোতো কিবা মানুহে মাৰি বুলি হত্যা কৰি এনেকুৱা দিছে বুলি দেখা গৈছে নহ'লে অকলেতো এনেকুৱা কৰিব নোৱাৰে নহয়